হে গাইছ স্বাগতম টু নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গম পাইছে যে আজি মই আহিছোঁ চাপৰি ফালে ফুৰিবলৈ আৰু লগত আহিছে ৰুণ ভাইটি ৰাজ ভাইটি আৰু যদি আপোনালোকে কালিৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ভিডিঅ'টো গৈ চাগৈ আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো একোটাকৈ লাইক কমেণ্ট কৰি দিব আৰু আজিৰ ভিডিঅ'টো ধামাকা হ'ব গৈ আছে কমপ্লিট চাই থাকক তো গাইছ আজি মানে বেলেগ বিষয়ত ভিডিঅ' বনাব লগা আছিলে কিন্তু মানে যাব নোৱাৰিলোঁ মোৰ মানে চাইকেলখন মানে পূৰা বেয়া হৈ গ'ল সেইকাৰণে যাব নোৱাৰিলোঁ আৰু আজি মানে এইফালে এপাক ওলাই আহিছোঁ আৰু আপোনালোকে চাই থাকক তো গাইছ বহি আছোঁ এতিয়া মানে চিপছ খালোঁ আৰু চিপছ খাই মানে পূৰা বহি আছোঁ পূৰা গাড়ী চলি আছে পূৰা পাঞ্জাৱ বলি আৰু মানে পূৰা গাড়ী চলি আছে আৰু মানে এনেকুৱা সময়ত মানে ফ'ৰলাইনতে হওক পথাৰতে হওক মানে বাগানতে হওক থাকি মানে খুবেই ভাল লাগে আৰু চিপছ খালোঁ চিপছ খাই খুবেই ভাল লাগিলে আৰু এইটো ৰাস্তা অতি কম দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু উন্নতভাৱে বনাই দিছে আৰু তেখেতক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু ইয়াৰ পৰা দেখাই দিছোঁ ৰখিব ইয়াৰ পৰা যদি আপোনালোকে তেজপুৰ যায় মাত্ৰ 20 কিলোমিটাৰ যদি আপোনালোকে শ্বৰ্ট ৰাস্তা বিচাৰিছে এইফালে যাব পাৰিব আৰু এইটো বৰ্তমান চকীঘাট ৰাস্তা আৰু এইফালে পূৰা পথাৰ আছে আৰু এইফালে আৰু এইটো ৰাস্তাতে পূৰা যুৱক যুৱতীসকলে পূৰা অসম আৰক্ষীৰ কাৰণে হওক ভাৰতীয় সেনাৰ কাৰণে হওক মানে প্ৰেক্টিছ কৰি থাকে আৰু আপোনালোকে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আজিনো কেনেকুৱা হয় আৰু এইফালে মানে পূৰা ৰুণে পূৰা মানে চলি তুলি ৰাখিছে পূৰা আৰু এইফালে ভাইটি আৰু ৰাস্তাটো খুবেই ডাঙৰ আৰু মানে চাইকেল লৈ অহা মাজতো বেলেগ আৰু মানে আজি খোজকাঢ়ি আহিছোঁ মানে চাইকেল এখন আৰু চাবৰে দেখাই দিছোঁ ৰখিব সেইখনেই হ'ল চাইকেলখন আৰু মানে আমি দুজন খোজকাঢ়ি আহিছোঁ আৰু চাইকেলখন মানে ই লৈ আহিছে আৰু আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ক'ৰ পৰা চাই আছে এবাৰ জনাই দিব পূৰা গাড়ী চাই ইমান স্পীড গৈছে বহুতেই স্পীড গাড়ী চলে বাপৰে ইয়াতে আৰু এইফালে পূৰা তো গাইছ গাড়ী মানে আহিছে চাং না কেনেকুৱা স্পীডত গাড়ী আহিছে চাং না এইফালে পূৰা চাং না বা তো বহুতেই স্পীডত আহে মানে চাব নেকি পূৰা চাং না চাং না পূৰা অ' হিলাই দিছে বতাহ চাং না কিমান ধুনীয়া লাগিছে না বতাহটো বাপৰে আৰু মানে ভাইটি দুটা মানে ফটো উঠিব মানে ফটো উঠা চখটো মানে যোৱাই নাই কাৰণ মানে গাড়ী আহি আছে ফটো উঠিব কেনেকৈ কওকচোন বাৰু আৰু ময়ো বাৰু উঠাই নাই বাৰু মানে আমি য'ত আছোঁ ইয়াৰ পৰা দোলাবাৰী প্ৰায় 12 কিলোমিটাৰ আৰু অলপমান আগত আছে এখন ল' কলেজ চকীঘাট অত্যাধুনিক মানে আইন মহাবিদ্যালয় তাতে আছে আৰু তাৰ ভিডিঅ' দিছিলোঁ আৰু আপোনালোকে চাব আৰু গাড়ী চাওক না পূৰা স্পীড আহি আছে পূৰা তো দেখাই দিছোঁ তো গাইছ এইটো হ'ল ৰাস্তা আৰু এইফালে ৰাস্তাৰ পৰা চাব পাৰে আৰু ৰুণ ৰখি আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মানে সন্ধিয়াও হৈছে পূৰা বতৰো বেয়া কৰিছে আৰু অলপমান দেৰিকৈ লগ পাইছোঁ ৰখিব আমি পূৰা ঘৰলৈ যাব ওলালোঁ আৰু এইটো ৰাস্তা দি আহিছিলোঁ চাওক না পূৰা পাহাৰৰ দৰে পূৰা মানে চুচৰি বাগৰি পৰি দিছিলোঁ আৰু মানে মোৰ ইউটিউবৰ ফাৰ্ষ্ট ব্লগটো মানে এইটো মানে বাইপাছতে বনাইছিলোঁ আৰু মানে এইফালেদি মানে পূৰা গৈছিলোঁ আৰু তেতিয়া মানে পূৰা গৰম আছিলে আৰু প্ৰথম ব্লগ আৰম্ভ কৰিছিলোঁ 22 ছেপ্টেম্বৰত আৰু সন্ধিয়া হ'ল পূৰা আৰু আহি থাক পূৰা ভাইটিও আহি আছে পূৰা আৰু দেখাই শুনাই কেনেকুৱা হৈছে পূৰা হেণ্ডচাম হৈছে নে পূৰা কমেণ্ট চমেণ্ট কৰি জনাই দিবচোন পূৰা আৰু এইফালে পৰা ভিউটো চাওক না কিমান এটা ধুনীয়া লাগিছে আৰু মানে এইফালে চাব পাৰে পূৰা মৰাপাট খেতি কৰিছে তো চাই থাকক তো গাইছ ঘৰ মানে পালোহি আৰু বেছিও সময় নাই আৰু প্ৰায় 2 মিনিট লাগিব মানে ঘৰ পালোঁ আৰু এইফালে পূৰা কচু খেতি কৰা আছে আৰু এইফালে পূৰা ৰাস্তা মানে জংঘলীয়া আৰু মানে আমাৰ ফালে মানে বেছিভাগ জংঘলেই বেছি মানে আৰু ভাল লাগে এনেকুৱা এটা পৰিৱেশত থাকি আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আহিছোঁ টাটা বাই বাই জয় অসম